তো গাইস আজি আপোনালোকৰ সন্মুখত আমি এটা নতুন ভিডিঅ' লৈ আহিছো আৰু আমাৰ এখন চেনেল নতুন চেনেল আমি অসমীয়া হিচাপে গৌৰৱ অনুভূত কৰো যে আমাৰ ৰুপিয়াটো যে আপোনালোকে এতিয়া মই দেখাব খুজিছো এসাক মোৰ লগত আছে 500 টকীয়া নোট এটা আছে সেইটো মই দেখাব বিচাৰিছো এয়া সাক এই ৰুপিয়াখনত আপুনি চাব যে কত আছিল ৰব এয়া সাক এই ৰুপিয়াখনত 500 টকা আমাৰ এইটো সাক যে এইটো 500 টকা আমাৰ অসমীয়া ভাষাত লেখা আছে প্ৰথমতে 500 টকা তো এয়া আমাৰ 500 টকা আৰু 500 টাকা 500 টাকা তো যদি আমাৰ এই টকাটো আমাৰ অসমীয়া ভাষাটো প্ৰথমত নিদি বেলেগ জায়গাটো দিব পাৰিলে আৰু প্ৰথমতে আমাৰ টকাটো দি আমাৰ অসমৰ গৌৰৱ অনুভৱ লাগিছে মোৰ যে আমাৰ প্ৰত্যেকটো অসমীয়া জাতিৰ এই টকাটো 500 টকাটো প্ৰথমতে দিয়াৰ বাবে আমাৰ প্ৰত্যেকটো অসমীয়া জাতিৰ গৌৰৱ অনুভৱ কৰিছো মই আপোনালোকে কেনে অনুভৱ কৰিছে মোৰ মতে মই বহুত গৌৰৱ অনুভূত কৰিছো যদি আপোনালোকে আপোনাৰ যি অনুভৱ হৈছে কমেন্টত জনাব আৰু ভিডিঅটো ভাল লাগিলে এটা লাইক কৰি দিব